আব্দুল রহমান। হ্যাঁ, এইটো জায়গাটো কি বিজুলী কলনী, এইটো প্লেন ডিস্ট্রিক্ট পৰে নে কাৰ্বি আংলং? প্লেন ডিষ্ট্ৰিক্ট। প্লেন ডিস্ট্রিক্ট পৰে ন? আমি এইটো যোনটো কাঠৰ পাইছিলে এইটো কাঠৰটো আপোনাৰ কাঠৰটো কাৰ্বি আংলং মাল, এইবিলাক প্লেজতো এইবিলাক মাল নাপায়। নহয়, এইটো কাঠৰ মালিক অঁ, কোন? কাঠৰ মালিকটো মই নাজানো কোন, নাজানো ন? মই নাজানো। কাঠৰটো ক'ত পৰা আনিছে? এইটো কাৰ্বি আংলঙৰ কাঠ হ'ব। পাৰে। অঁ, প্লেজততো এইবিলাক কাঠ নাপায়। তেনেহ'লে এইটো কাঠৰটো ইয়াতলৈ আনিবলৈ কাৰণে ইয়াতে পুলিচ ষ্টেচন আছে, আমাৰ ফৰেষ্ট অফিচ আছে, সিহঁতৰ আছে পৰা এনেকুৱা ইয়ালৈ কেনেকৈ আহিব পাৰিছে? সেইটো পুলিচৰ লগত মিলাই আনিছে সিহঁতে। কাৰ্বি আংলং পুলিচৰ লগত মিলিব লাগিব, অঁ নিমিলে কেনেকৈ আনিব? নিমিলে পুলিচে ধৰিবই ৰাস্তাত। অঁ, থানাটো কি পৰে ইয়াত? থানাটো কাৰ্বি আংলঙতো লাংখাং থানা আছে, আমাৰতো চামগুৰি থানা পৰে। প্লেন, অঁ, আমাৰ প্লেঞ্চৰ চামগুৰি থানা পৰে। অঁ, আংজপানীৰ থানাৰ ওচিৰ নাম জানে নেকি? নাম নাজানো মই, নাম নাম নাজানো। প্ৰফুল্ল পেগু নাম আছে ন? এই পুলিচৰ কাৰণে এক্ট্ৰিকৰ কিমান দিব লাগে আছে? সেইটো মই নাজানো, সেইটো যোনে বেপাৰ কৰে সিহে জানিব। হয় নেকি? অঁ, ইয়াতে কাঠৰ ইটোৰ পৰা আনি আকৌ আছে নেকি কাঠৰ? অঁ, চলিয়ে থাকে, এইবিলাক চলিয়ে আছে। সপ্তাহত কিমানটা গাড়ী যায়? সেইবিলাকতো হিচাপ নাম কৰোঁ না মই। হয় নেকি? অঁ, গম পাইছোঁ, মোৰ ঘৰত তিনিআলিতে ওচৰতে ঘৰ গাড়ী আহি আছে, গৈ আছে, লোড হৈ আছে, ৰাতি কেতিয়াবা টোপনি ভাঙি যায় কেতিয়াবা হয় নেকি? কাঠৰ আৱাজত। আৰু এইটো কাঠৰ বিষয়ে আপুনি কি ক'ব? আৰু বন্ধ কৰিব লাগে নে এনেকুৱা? বন্ধ কৰিব লাগে, মোৰ হিচাপত বন্ধ কৰিব লাগে। গোটেই পাহাৰ এনেই ধ্বংস কৰি দিলে চব। এইটো আপুনি কি ক'ব বিচাৰিছে যে আগতে আমি 300 টকাত কাঠ কিনিব পাৰোঁ, আজিকালি 1000 টকাতো কাঠ কিনিবলৈ নাপাওঁ। তেনেহ'লে এইটো আমাৰ অচিঅ'ৰ কাৰণে আপুনি কি ক'বলৈ বিচাৰিছে? অচিয়া হিচাপত অচিয়ে এইটো ভুল কৰি আছে। অচিয়ে তেখেতে এজন আইনৰ মানুহ হৈ। আপোনাৰ জনামতে সেইটো কেইবছৰ হৈছে এইটো কাঠৰ কাম কৰি? সেইটো কেইবছৰ চলি আছে, সেইটো হিচাপ নাই আৰু কেইবছৰো চলি আছে। আগতে চিঅ' চলিছিলে, তাৰপিছত এতিয়াতো চিঅ' নাই, এতিয়া 2 নম্বৰ এইবিলাক ডাইৰেক্ট। আৰু এইটো ফৰেষ্টৰ কাৰণে দিবলৈ কিমান দিয়ে? সেইটোতো সিহঁতে বুজিব, সেইটো মই বুজি কিমান দিয়ে, কাক দিয়ে, কিমান পইচা দিয়ে, কাক পইচা দিয়ে, সেইবিলাকতো মই নাজানো, কাৰণ মইতো এইবিলাক বিষয়ে কাম নকৰোঁৱেই। এইবিলাক বিষয়ে মোৰ অৱগতও নাই। কিন্তু মই এইটোৱে জানো যে পুলিচক যদি নিদিয়ে তেতিয়াহ'লে পুলিচে আনিবলৈ দিব জানো? আপোনাৰ ঘৰৰ পৰা কিবা এটা বস্তু আনিবলৈ দিব জানো আপোনাক নোকোৱাকৈ? সেই ঠিক তেনেকুৱাই পুলিচে আইনৰ মানুহ ক'ব লাগিব, তেতিয়াহে দিব সিহঁতে। আচলতে কাঠৰ বেপাৰীটো আপুনি নাম জানে নেকি? কাঠৰ বেপাৰী নাম নাজানো মই। মানুহটো ক'ত আছিলে ন? অঁ, নাম নাজানো। মানুহটো ক'ত আছে এই কাঠৰ মালিকটো? এইটো কাৰ তাকো নাজানো মই। নাজানো মানে তেনেকুৱা থৈ অঁ, মই নাজানো কিন্তু, কাৰণ এইবিলাক বস্তু মোৰ এইটো আগে পিছে নাহোৱেই মই। খালি শব্দহে পাওঁ যে গাড়ীখন আহি আছে, গৈ আছে, লোড হৈ আছে, শব্দ পাওঁ আৰু।